Welcome to Youngster Assam. আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ AHS এক্সামৰ যেটো ৰিচেক হৈ আছে সেই ৰিচেকটো কেনেকৈ কৰিব। এতিয়া আপোনালোকে চাব প্ৰথমতে আপোনালোকে গুগলত যাব। গুগলত গৈ AHSEC বুলি চেক কৰিব। তাৰ পিছত এই ওয়েবসাইটটো যেটো আপোনালোকে দেখি আছে তাত ক্লিক কৰিব। তাৰ পিছত এনেদৰে আসাম হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ অৰিজিনেল ওয়েবসাইটটো ওপেন হৈ যাব। তাৰ পিছত এই পুনৰীক্ষণ বুলি থকা কাষত যেটো পুনৰীক্ষণ দেখি আছে আপোনালোকে তাত ক্লিক কৰিব। এনেদৰে এইটো ওপেন হোৱাৰ পিছত আপোনালোকে নিউ ইউজাৰত ক্লিক কৰিব। তাৰ পিছত এনেদৰে এইটো ওপেন হ'ব আৰু আপোনালোকে যেটো আছে আপোনালোকৰ এডমিটত ৰোল নাম্বাৰ ষ্ট্ৰীম তাৰ পিছত আপোনাৰ মোবাইল নম্বৰ এটা লিখি তাত নেক্সটত ক্লিক কৰি দিব। অলপ পিছত আপোনালোকৰ সেই মোবাইল নম্বৰটো এটা OTP আহিব আৰু OTPটো ইয়াত লিখি তাৰ পিছত সাবমিট কৰি দিব। এনেদৰে আপোনাৰ মাৰ্কশিটখন ইয়াত আহিব ক'ত কিমান পাইছে আৰু ইয়াত আপোনালোকৰ কলেজৰ নাম গাৰ্জেনৰ নাম আৰু কোন কেইখনত আপুনি কল কৰিব পাৰিব তাত আপুনি ক্লিক কৰি দিব আৰু প্ৰচিড কৰিব। আপুনি এইটো মনত ৰাখিব যে তিনখনত চাই বেছি আপোনালোকে কৰিব নোৱাৰে আৰু আপুনি বায়োলজিত কৰিব বিচাৰে তেনেহলে বায়োলজিৰ জুলজিত যদি ক্লিক কৰে তেনে অটোমেটিক বোটানিত হৈ যাব। সেইকাৰণে যিকোনো তিনিখন কৰিব পাৰিব আৰু বোটানিত কৰিলে আৰু জুলজিত কৰিব নালাগে। প্ৰচিড কৰাৰ আগতে আপোনালোকৰ এটা সিগনেচাৰ বহিত লিখি তাৰ এটা ফটো কৰি তাৰ এটা ফটো লৈ ব্ৰাউজাৰে যেটো দেখিছে আপোনালোকে আপলোড সিগনেচাৰ তাত সিগনেচাৰটো আপলোড কৰিব। তাৰ পিছত আপোনালোকক পেমেন্ট অপচন খুদিব আৰু আপোনালোকৰ যদি ATM কাৰ্ড ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড আছে তেনে অনলাইন পেমেন্টত ক্লিক কৰিব আৰু যদি নাই তেনে বেংক চালান যেটো আছে তাত ক্লিক কৰিব আৰু আপোনালোকৰ চালানখন কাটি বেংকত জমা দিব লাগিব। তাৰ পিছত আপোনালোকে কিমানখন কৰিব তাৰ হিচাপ মতে টোটেল আহিব আৰু প্ৰচিড টু পে কৰিব লাগিব। প্ৰচিড টু পে কৰাৰ পিছত এনেদৰে আপোনালোকৰ কাৰ্ড নম্বৰ খুদিব এক্সপায়াৰি ডেট সকলোবোৰ চাই আপোনালোকে বহাই দিব আৰু তাৰ পিছত এটা OTP আহিব মোবাইলত আৰু সেই OTPটো তাৰ পিছত সেই OTPটো বহুৱাৰ পিছত আপোনালোকৰ পেমেন্ট সাকসেস হ'ব। তাৰ পিছত আপোনালোকক চালানখন যদি চালানেৰে কৰিছে চালান ডাউনলোড আহিব আৰু যদি নাই তেনেহলে আপোনালোকক এখন তাৰ পৰা এপ্লিকেশন নম্বৰ থকা আপোনাৰ সাকসেস হৈছে তাৰ এটা প্ৰমাণ হিচাপে দিব। আপোনালোকে পিডিএফটো ডাউনলোড কৰি আপোনালোকৰ মোবাইলত ৰাখিব আৰু যদি চালান তেনেহলে আপোনালোকে এপেক্স বেংকৰ যেটো কোঅপাৰেটিভ বেংক তাত গৈ আপোনালোকে জমা কৰিব লাগিব। আৰু ভিডিঅ'টোত যদি আপোনালোকে কিবা বুজি পোৱা নাই মোক কমেন্ট সেকশনত সুধিব মই আপোনালোকক জনাই দিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।